So hey guys, welcome back to another video. আৰু আজিৰ এই ভিডিঅ'টোত মই এনেকুৱা কিছুমান অদ্ভুত নজনা কথা কম যেবিলাক আপোনালোকে সপোনতো জনা নাছিলে আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মুখৰ পৰা অকল এটাই শব্দ ওলাব মজা আয়া তেনেহলে এই ভিডিঅ'টো একলৈকে চাই থাকিব লেটস গেট স্টাৰ্টেড Number 1 হংকং এই দেশৰ কথাটো আপোনালোকে আগতে শুনিছে চাকে কিন্তু আপোনালোকে জানেনে হংকং এনেকুৱা এটা দেশ যাৰ নামটো আপোনালোকে নিজৰ জিভাটো নিহিলাই পিনি ক'ব পাৰিব আৰু বেলেগ এনেকুৱা কোনো দেশ নাই এই পৃথিৱীত যাৰ নামটো আপোনালোকে নিজৰ জিভাটো নিহিলাই পিনি ল'ব পাৰিব লাগিলে হেতু ইণ্ডিয়া হোক পাকিস্তান হোক জাপান হোক চাইনা হোক আমেৰিকা হোক যিয়ে নহওক কিয় এই কান্ট্ৰি বিলাকৰ নাম ল'লে আপোনালোকৰ জিভাটো অকনমান হলেও হিলিব কিন্তু অকল হংকং এনেকুৱা এটা দেশ যাৰ নামটো আপোনালোকে নিজৰ জিভাটো নিহিলাই পিনি ল'ব পাৰিব এতিয়া ট্ৰাই কৰি চাব পাৰে হংকং 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 চুপ বিলকুল চুপ Number 2 আপোনালোকে জানেনে জাপানত এটা বহুত অদ্ভুত ধৰণৰ নিয়ম আছে যেটো শুনি আপোনালোকৰ মূৰ নষ্ট হৈ যাব আৰু সেই নিয়মটো হৈছে যে যদি কোনোবাই জাপানত যিকোনো এটা ট্ৰেইনৰ আগত সুসাইড কৰে তেতিয়া যোন মানুহজনে সুসাইড কৰিছে সেই মানুহজনৰ ফ্যামিলি মেম্বাৰ বিলাকে ফাইন ভৰিব লাগিব কেলে এখন ট্ৰেইনৰ আগত যদি কোনোবাই সুসাইড কৰে তেনেহলে সেই ট্ৰেইনখনক ষ্টেচন পাবলৈ অকনমান লেট হৈ যায় বুলি কুছ ভি আৰু জাপানৰ ট্ৰেইন বিলাকৰ টাইম একেবাৰে ফিক্স থাকে তাত 1 সেকেন্ডৰো লেট নহয় এখন ট্ৰেইন ষ্টেচন পাবলৈ আৰু সেইভাবে জাপানৰ যিকোনো এটা ট্ৰেইনক যদি কোনোবাই বাধা দিয়ে ষ্টেচন পাবলৈ সময়মতে লাগিলে হেতু সুসাইডে হোক বা জিয়ে হোক তেনেহলে তাৰ ফ্যামিলি মেম্বাৰে পইচা ভৰিব লাগিব কেলে জাপানৰ মানুহে এটা কথা সদায় ফলো কৰে যে সময় অমূল্য ধন আৰু সুসাইড কৰা মানুহবিলাকৰ মগজ কম Number 3 এটা ৰিপৰ্ট মতে গম পোৱা গৈছে যে এজন মানুহে সদায় 7 ঘণ্টা মিনিমাম হ'ব লাগে আৰু যদি আপোনালোকে ডেইলি 7 ঘণ্টাকে শুৱে তেনেহলে ইয়াৰ বহুত বেনিফিটস আছে আপোনালোকৰ ডিপ্ৰেছন কমিব এনজাইটি কমিব যিকোনো এটা কামত ভালকে কনসেন্ট্ৰেট কৰিব পাৰিব আপোনালোকৰ ক্ৰিয়েটিভিটি বেছিকে বাঢ়ি যাব মেমৰি পাৱাৰ বাঢ়িব আৰু এনেকুৱা বহুত ধৰণৰ বেনিফিটস আছে যদি আপোনালোকে 7 ঘণ্টা ডেইলি শুৱে আৰু সেইভাবে কেতিয়াও 7 ঘণ্টাতকে কম নহব কেলে এতিয়ালৈকে মই যিমান বেনিফিটছৰ কথা কলো সেই সকলোবোৰ বেনিফিটছ উল্টা হৈ যাব যদি আপোনালোকে 7 ঘণ্টাতকে কম শুৱে আৰু ৰাতি 12টাৰ লৈকে বাবু ভাত খালানে এবিলাক নকৰিব কেলে বাবুৱে ভাতও খাব আৰু পিছদিনা উলিয়াইও দিব সেইভাবে নিজৰ হেলথৰ লগত কম্প্ৰমাইজ নকৰিব সময়মতে শুই থাকিব আৰু এবিলাকে আছিল কিছুমান অদ্ভুত ধৰণৰ নজনা কথা যেবিলাক আপোনালোকে মোৰ ভিডিও চাই জানি গল নহলে ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব বেয়া লাগিলে ডিসলাইক কৰিব আৰু সিম কাৰ্ডৰ চুকটো কিয় কটা থাকে এটো জানিবলৈ হলে ৰাইট সাইডৰ ভিডিওটো ক্লিক কৰক আৰু এমডিএচ মছলাটো খাইছে চাকে আজিলৈকে কিন্তু এমডিএচ ৰ ফুল ফৰ্ম জানে নেকি নাজানে যদি লেফট সাইডৰ ভিডিওটো ক্লিক কৰক তেনেহলে মোৰ নাম দীপন আপোনালোকে চাই আছে ওকে দীপন লগ পাম আৰু এটা ভিডিও তেতিয়ালৈকে বাই